ASB উৰ্বশীৰে যোৰহাটলৈ যাত্ৰা কৰিম আৰু যাত্ৰাপথত পোৱা সকলোবিলাক দৃশ্য পৰিৱেশ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। গতিকে আহক সময় অপব্যয় নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 11:30 হোৱাৰ লগে লগে আমাৰ ফেৰীখনে জামুগুৰি ঘাট এৰিলে। বিশাল ব্ৰহ্মপুত্ৰৰ বক্ষৰে আৰম্ভ হ'ল আমাৰ যাত্ৰা। ব্ৰহ্মপুত্ৰৰ সোঁতৰ গতিৰে আমাৰ নাওখন আগবাঢ়িল। আমি চালোঁ সুদূৰৰ দৃশ্য, কিন্তু হঠাতে আমি শুনিবলৈ পালোঁ বাঁহীৰ সুৰ। ক'ৰ পৰা আহিছে এই বাঁহীৰ সুৰ? কেৱল ময়ে নহয়, ফেৰীখনত থকা সকলো যাত্ৰীৰ দৃষ্টি নিবদ্ধ হ'ল ফেৰীখনৰ আগত আপোন মনেৰে বাঁহী বজাই থকা লখিমপুৰ জিলাৰ হাৰমতিৰ ক্ষীৰোদ বৰাৰ ওপৰত। মই ক্ষীৰোদ বৰাৰ কাষ চাপি গ'লোঁ আৰু তেওঁক ইটোৰ পিছত সিটো প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিলোঁ। ক্ষীৰোদে হাস্যমুখেৰে মোৰ সকলো প্ৰশ্নৰ উত্তৰ দি গ'ল আৰু শুনাই গ'ল এটাৰ পিছত আন এটা সুৰ। মোৰ নম্বৰটো হ'ল 9365765833। এইটোতে কণ্টেক্ট কৰিলে আপোনালোকে মোক পাব। ঠিক আছে। এই বৰ্তমান সময়ত যুৱ প্ৰজন্ম ড্ৰাগছ আসক্ত হৈছে, বিভিন্ন অপকৰ্মত লিপ্ত হৈছে। তেনেকুৱা সময়তে আপুনি সংগীত চৰ্চাৰ মাজেৰে বাঁহী বাদনৰ জৰিয়তে সমাজখনলৈ এটা বাৰ্তা কঢ়িয়াব খুজিছে। এই চিন্তাটো আপোনাৰ মনলৈ কেনেকৈ আহিল? প্ৰথম কথাটো হ'ল মানে এইবিলাক বস্তু যিবিলাকে নিচাযুক্ত, ধৰক আপোনাৰ মদৰ পৰা ধৰি লৈ যিমানখিনি এতিয়া আছে যে ড্ৰাগছ আসক্ত বা মদ সেৱন, এইবিলাক নিচাযুক্ত সেইটো কথা কৈছোঁ। মই সেইবিলাকৰ আঁতৰত ৰাখি আজি দুটা টীম বনালোঁ। এতিয়া বহাগ বিহু আহি আছে, মোৰ নিজৰ টীম এতিয়া হুঁচৰি শিকাই আছোঁ। সেই ল'ৰা ছোৱালীখিনি বেছি ডাঙৰ নহয়, 8, 9 আৰু যিখিনি 6, 7 ল'ৰা ছোৱালী আছে, মই সিহঁতকে প্ৰশিক্ষণ মোৰ নিজৰ ফালৰ পৰা যিমানখিনি পাৰোঁ দি মেলি মই আগবঢ়াই দিবলৈ ট্ৰাই কৰিছোঁ। এই সংগীত চৰ্চাৰ মাজেৰে আপোনাৰ পঢ়া শুনা কেনেকৈ চলিছে? পঢ়া শুনা এইবাৰ গ্ৰেজুৱেশ্যন মোৰ কমপ্লিট হ'ল। পঢ়া শুনা কৰি আছোঁ, তাৰপিছত ভৱিষ্যতে আৰু কি হয়। চাকৰিৰ কাৰণে এপ্লাই কৰিছে নেকি? এতিয়াতো বহুত চাকৰি ওলাইছে। চাকৰি এপ্লাই কৰা নাই এতিয়ালৈকে। মই এইবাৰ নৱেম্বৰত আপোনাৰ টেট এক্সামটো হ'ব, MBA এণ্ট্ৰেঞ্চ। সেই এণ্ট্ৰেঞ্চটোকে আপোনাৰ আশা কৰি আছোঁ আৰু কি হয়, দিম বুলি। ফেনে ফুটুকাৰে বাঢ়ি অহা ব্ৰহ্মপুত্ৰ নদীৰ বুকুৰ পানী মেটেকা ইকৰা সাগৰিক আওকাণ কৰি আগবাঢ়ি গ'ল আমাৰ ফেৰীখন। আৰু আমি পান কৰি গ'লোঁ বাঁহীৰ অমিয়া সুৰ। সুৰৰ লহৰত ডুবি আমি অনুভৱেই নকৰিলোঁ চেঁচা বতাহজাকে বিয়পাই যোৱা চেঁচা শিহৰণৰ কথা।
কথা আৰু গীতৰ মাজত আমি ইমানেই ডুবি গৈছিলোঁ যে আমাৰ ফেৰীখন কেতিয়া আহি ঘাটত লাগিলে আমি গমেই নাপালোঁ। হাতৰ ঘড়ীটোলৈ চালোঁ, তেতিয়া দুপৰীয়া 12:30 পাৰ হৈ গৈছিল। প্ৰিয় ভিউৱাৰ্ছ, আপোনালোকৰ এটি লাইক কমেণ্টে আমাক বহু উৎসাহ যোগায়। যদি ভিডিঅ'টোৱে আপোনাক অলপ হ'লেও আনন্দ দিছে, অনুগ্ৰহ কৰি এটি লাইক কৰি দিব আৰু পিছলৈ এনেধৰণৰ ভিডিঅ' আপোনালোকৰ স্ক্ৰীণত পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।